মই দেখুৱাম আজি আপোনালোকক এজন গাহৰি পালক। এটা সময়ত তেখেতে নিজেই গাড়ী চলাইছিলে আৰু গাড়ী চলাব বাদ দি এতিয়া ঘৰতে তেখেতে লোকেল গাহৰি কেনেকৈ পোহপালন দি আছে আজি মই গাহৰি কেইটা দেখাবলৈ গৈ আছো আপোনালোকক। নমস্কাৰ, জুন্তি ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ঠাণ্ডা বতৰ, গতিকে আজি মই এটা জেকেট আৰু লগতে এখন মাফলা আৰু টুপি পিন্ধি ওলালো আহি। দাদা নমস্কাৰ কৰিব। আপুনি মুকলি গাহৰি প্ৰতিপালন কৰি আছে, এই গাহৰি প্ৰতিপালন কৰা আপোনাৰ কিমান বছৰ হ'ল? 1 বছৰমান হৈছে পোহপালন দি আছে। হয়, আপুনি মুকলিকৈ যে গাহৰি যে প্ৰতিপালন কৰিছে, আমি দেখা পাইছো যে কেইখনমান ফাৰ্মত ঘৰ পকাকে বনাই লৈছে। পকা ঘৰত কি অসুবিধা আৰু আপোনাৰ মুকলিত কেনেকে যে পোহপালন দি আছে, এইটো কি সুবিধা? এইটো মানে কি হয়, যদি মানে সুবিধা হয় পকা কনষ্ট্ৰাকশ্যন খুব ভালেই কথা। হয় হয়, মানে মটৰ চটৰ ব্যৱস্থা থাকিলে পাৰ পৰিষ্কাৰ কৰি ৰাখিব পাৰিলে ভাল। আমাৰ মানে এনেকুৱা হৈছে পাৰিবাৰিক আৰু আৰ্থিক অকণমান সমস্যাৰ কাৰণে আমি মানে ধৰক এনেকে বাঁহেদি মানে গঁৰাল বনাই পেলাই ৰাখিছো আৰু মানে গাহৰি পোৱালি মানে ব্যৱস্থা কৰিছো। 2-4 যি পাইছো ওচৰ চুবুৰীয়াক দিছো আৰু ধৰক নিজেও কিবা এটা সুবিধা পাইছো। পইচা পাতি অসুবিধা বুলি ক'ব লাগিব আৰু বহলভাৱে যদি মানে গাহৰিটো ৰাখিব পৰা যায়, মাটিৰ যিটো মানে ভাপ হয়, এই ভাপটো আৰু পকাৰ লগত ডিফাৰেঞ্চ থাকে। গতিকে মাটিৰ ভাপৰ যিটো মানে শক্তি পকাত থাকিলে তাক যদি মানে আধুনিক যিটো মানে প্ৰচেষ্টা সেইবোৰ মানে ব্যৱস্থা তুঁহ গুৰি বা কিবা কাঠৰ গুৰি এনেকে দিকে ৰাখিব লাগে, চেঞ্জ কৰিব লাগে, এইটো কৰিব লাগে, মানে নিজৰ এইটো সুবিধা হয়। আৰু আমি যেনেকে ধৰক এতিয়া জেনেৰেলি যিখিনি কৰিছো ধৰক এই দিছো মাটি ভাপ যিটো হয়, গাহৰি নিজে উকুটি পেলাই যিটো মানে তাৰ উত্তাপটো পায়, সেই উত্তাপটো আৰু পাকাৰ লগত সেই ডিফাৰেঞ্চ পকাত আচলতে সেইখিনি নাপায়। গতিকে সেইকাৰণে আমি মানে এনে মানে খুব হাই ফাই যদি আমি কৰিব বিচাৰো তেতিয়াহ'লে পকা দি আৰু ব্যৱস্থাটো কৰিলে ভাল। প্ৰতিপালন কৰি আছে বা পকা কনষ্ট্ৰাকশ্যন বেমাৰ বিঘিনি কোনটো পৰ্যায়ত বেছি হয়? গাহৰি, ছাগলী, গৰু সকলোৱে এটাটো মানে ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰে। গতিকে আমি যিখিনি ধৰক ব্যৱস্থা ল'ব লাগে মুকলিভাৱে বাছ গাহৰি পালন কৰিলে আচলতে বহল লাগে, মানে জাতীয় লোকেলটো তাকো গাভিনীৰ ব্যৱস্থা কৰা হৈছে নেকি? কৰা হৈছে। এতিয়া মোটামুটি ধৰক এইকেইটা পোৱালি ব্যৱস্থা হৈছে। এতিয়া আমাৰ অসুবিধা এটাই আছে, মানে জেগা কম। আমাৰ জেগা কম, ঠাই অনুপাতে মানে খাদ্য কি দিয়ে আপোনাৰ? গোটেইকেইটা লোকেল গাহৰি কি খাদ্য দিয়ে? জুগুলি আৰু এনেকে ধৰক চাপৰ দিওঁ, উতলা জুগুলি চাপৰ দিওঁ, কচু দিওঁ। জুগুলিটো ক'ৰ পৰা অনা হয়? জুগুলিটো বেলেগৰ পৰা অনা হয়। তাৰপিছত দানাৰ ভিতৰত আমি হোটেল ক্লিয়াৰ কৰিছো। হোটেলৰ পৰা লৈ আহো, পেলনীয়া বিলাক আনি পেলাই সেইবিলাক আকৌ গৰম কৰো, গৰম কৰি তাৰপিছত উতলাই পেলাই তাৰপিছত চাপৰ দিওঁ, চাপৰ দি পেলাই সেইখিনি মানে আকৌ দানা হিচাপে দি দিওঁ। লোকেল গাহৰি কি মজা! গাহৰি পোৱালি বহুত ভাল লাগিছে দেই, সুন্দৰ গাহৰি পোৱালি। বা দানা দিয়া হৈছে ন? বা কি মজাকে খাইছে, ভালে লাগিছে। এখন কি দিছা ইয়াত? তুঁহ আছে নেকি? তুঁহটো কিহৰ কাৰণে দিয়া হৈছে? এইটো ঠাণ্ডা নাপাবৰ কাৰণে। এই দানাটো এইটো কি আছে? এইটো জুগুলি, কচু, চাপৰ। লোকেল গাহৰি কি কয় এইটো, হেৰি কি কয়, লোকেল গোটেইখিনি? কচুখিনি লোকেলেই? বা শান্তি দিয়া নাই হেই খাবৰ কাৰণে, চেচে কৰিলেচোন ইয়াৰ। গোটেইকেইটা গায়ে চাই একেবাৰে লেডি বেডি। অস্থায়ীভাৱে এইটো মানে গঁৰাল বনাই ৰখা হৈছে ন? এইটো বোকা হৈ থাকিলেতো অসুবিধা হ'ব নেকি বাৰু? অসুবিধা ন, কাৰণ এইটো যিটো শৌচ পেচাবটো এইটো পেলাবৰ কাৰণে অসুবিধা হয়। এজনী কেইবছৰ হৈছে?
4 মাহ মুঠে 4 মাহ অঁ খানা পিনা ভাল দেই খুব ভালকৈ খায় মাটিমাহ দিছে নেকি ইয়াত মাটিমাহ আছে নেকি ইয়াত মাটিমাহ নহয় ন কচুৱে এই পিঠিত যে আছিল চিন্তাল কিহৰ আছিল ৰচা বান্ধি থৈ দিয়া যায় ন বেলেগত গুচি যায় সেইকাৰণে বান্ধি থৈছিল এতিয়া মানে মাজে মাজে যিখিনি ধৰক ভেকচিন চেকচিন মাৰিব লাগে সেইখিনিতো মাৰা হৈছে হজমিৰ কাৰণে যিটো থাকে সেইটো তাত মিক্স কৰি দিওঁ অলপ অলপকে লাভালাভ কেনেকুৱা হৈছে আপোনাৰ লাভালাভ মোটামুটি এমাহৰ ভিতৰতে পোৱালি জন্ম দিয়ে এজনী পোৱালি দিলে 10টা বা 9টা দিয়ে তাৰ পৰা ধৰক পাওঁ মই খুব বেছি বেপাৰী আহে বেপাৰী আহি লৈ যায় 3,000 তেনেকে আমাৰ পৰা এপাল লৈ গুচি যায় কিমান দামত বিক্ৰী কৰে সেইবিলাক কেইমাহত বিক্ৰী কৰে আমি ধৰক 4 মাহ মানত এৰি দিওঁ 4 মাহ মানৰ পৰা কিমান কেজি মান হৈ যায় এটা গাহৰি মোটামুটি ধৰক আমি আমাৰ যিটো হেৰি মোটামুটি 6 কেজি 8 কেজি 10 কেজি আপোনাৰ পৰিচয়টো দি দিব হয় মোৰ নাম জিত্ৰ বৰদলৈ হয় আপোনাৰ ঘৰ মোৰ ঘৰ এই মৰিগাঁও 2 নং মৰাকলং বৰঘাট হয় বুলিকৈ এনেকৈ ধৰক মানে গাহৰি পোহপালন দি আছে মই আপোনাৰ গাহৰি য'ত মানে গঁৰালকেইটা মই দেখাই দিছোঁ বা আমাৰ দৰ্শকসকলক এইকেইটা হৈছে গঁৰালকেইটা আৰু এই গঁৰালকেইটাতে মানে তেখেতে লোকেল গাহৰি গোটেইকেইটা ইয়াত ৰাখিছে যদিও পকা কনষ্ট্ৰাকশ্যন নহয় সেইটো জানিব পৰা মতে তেখেতে মানে পকা কনষ্ট্ৰাকশ্যনত মানে যিটো সুবিধা ইয়াত মানে সেইখিনি সুবিধা নাই যদিও নাই ইয়াতে মানে আইৰণটো বিশেষ মানে ইয়াত আইৰণটো পোৱা যায় নহয় জানো মাটিৰ ভাৱটো যিটো পোৱা যায় মাটিৰ ভাৱটোৰ কাৰণেতো অসুবিধাটো একো নাই চাগে অসুবিধা একো নাই খালি মানে এইটো যিটো লেতেৰা এই লেতেৰাটো অকণমান মানে ধৰক চাফ চিকুণ কৰোঁতে পৰিষ্কাৰ কৰিব লাগে এইটো বোকা অকণ লাগে তথাপিতো এই বোকাকণ ৰখা হৈছে তাৰপিছত এইখিনি এতিয়া কোৰ চোৰ মাৰি ইয়াতে হেৰি কৰিম আকৌ চাফ চিকুণ কৰি যেতিয়া আমি মানে চাফ চিকুণ কৰোঁ 2 দিন মানে নাৰাখোঁ ইয়াতে আপোনাৰ হেৰি কৰোঁ এইখিনি আপোনাৰ ফেনাল চেনাল মাৰি কৰি এইখিনি যিখিনি মানে লেতেৰা মানে দুৰ্গন্ধ আছে এইটো ইয়াৰ পৰা উলিয়াম উলিয়াই পেলাই মুকলিভাৱে তাত ৰছী বান্ধি দি দিম তাৰপিছত এইখিনি যেতিয়া মানে কটকটীয়া হৈ যাব তেতিয়া আকৌ ইয়াত সোমোৱাই দিম ফেনালো ইয়াত দিয়ে নে ফেনাল দিম ডেটল ফেনাল নিদিলে ইয়াত মানে এটা আপোনাৰ যিটো পায়খানাটো সেই পায়খানাটো ইয়াত মানে জমা হোৱাৰ লগে লগে এইটো বীজাণু এটা আহিব আমি এতিয়া দানা পানী খাই যে দানা পানী খোৱাৰ কাৰণে আমি মানে ইয়াৰ পৰা যিটো আউট কৰিম এইটো আউট কৰাৰ লগে লগে ইয়াত 3 দিন বা 4 দিন ইয়াত আমি আৰু ইয়াক নাৰাখোঁ অপেন ফিল্ডত এৰি দিম তাত অপেন ফিল্ডত এৰি দিম মুকলিত তেতিয়া ঘূৰি ফুৰিব গাহৰি ৰছী বান্ধি দিম মানে কৰিব এই জংঘল চংঘল এনেকে হেৰি কৰি অনুপাতে এই তাত এৰি দিম এনেকে বান্ধি ৰাখিছোঁ এইখিনি তাৰ পৰা ওলাই লৈ আহিছোঁ গঁৰালৰ পৰা এই তাত এটা গঁৰাল আছে বাঁহৰ গঁৰাল তাৰ পৰা আনি তেনেকে সেইখিনি তাতে মেডিচিন মাৰা আছে মানে মেডিচিন মানে ডেটল ফেনাল চেনাল দি পেলাই মই অলপ দেখাইছোঁ সেইটো এইটো এটা বাঁহৰ গঁৰাল এইটো এটা বাঁহৰ গঁৰাল ইয়াতে মানে চব ফেনাল চেনাল মাৰা আছে ফেনাল দি থৈছে ডেটল চেটল মাৰা আছে এইখিনি যেতিয়া কটকটীয়া হ'ব শুকাই গ'লে তেতিয়া মানে ইয়াত আনিব আকৌ ইয়াত ব্যৱস্থা কৰিম ইয়াত ৰাখি দিব আৰু ৰাখি দিম পোৱালিকেইটাৰ কাৰণে ইয়াত পোৱালিকেইটাৰ কাৰণে ব্যৱস্থা কৰি ৰাখিছোঁ বিশেষভাৱে মনটো থাকিলেও মানে আৰু কিবা এটা কৰিব মন গ'লেও মানে পৰা নাই অলপ প্ৰব্লেম আছে লাহে লাহে হ'বগৈ আৰু ঠাণ্ডাৰ কাৰণে তুঁহগুৰি দি দিয়া গৈছে ঠাণ্ডাৰ কাৰণে তেতিয়া মানে মাটিৰ পৰা মানে এইটো ঠাণ্ডাটো নাহে নহয় জানো তাৰমানে ডাঙৰ হ'লে কি মানে উকুটি পেলাই যিটো হয় নিজে মানে মাটিৰ ভাৱটো ল'ব পাৰে এতিয়া পোৱালিখিনিতো নোৱাৰে সেইকাৰণে মানে এতিয়া ঠাণ্ডাত মানে ওপৰৰ যিটো মাটি ঠাণ্ডা নিয়ৰ কাৰণে এইটো সিহঁতেতো নোৱাৰে সেইকাৰণে মানে তুঁহগুৰি ব্যৱস্থা কৰি দিয়া হৈছে এইজনী কেইমাহ মান হৈছে এইজনী আপোনাৰ 6 মাহ মান হৈছে এজনী আছে পিছফালে গঁৰালত ৰখা নাই ইয়াত আকৌ মানে আপোনাৰ হেৰি কৰা হৈছে
প্ৰডাকশ্যনৰ কাৰণে। হয় হয় থুপুকা গাহৰিজনী মুখখন একে বঢ়িয়া এজনী লোকেলে নহয় জানো? হয় লোকেলে। হয় এইটো মানে আপোনাৰ মই কিনি অনা পোৱালিটো। কিনি আনিছিলে কিমান দি আনিছিলে এইটো? এইটো 4,500 দি আনিছিলো। 4,500 হয়। এজনী গাভিনী পৰিছে নেকি? একমাহ আমি এতিয়া গম পাওঁ যে গাভিনী কেনেকে বুজে আমি জীৱনটোত চাওঁ। এইটো কথা এটা বিৰাট দৰকাৰী কথা এটা কৈছে, মই আপোনাক সুধি বুজিছো গাভিনী হৈছে নে আপুনি কেনেকে গম পায়? আমি জীৱনটো চাওঁ। হয় জীৱনটো যদি মানে ধৰক ডাউন হৈ থাকে হয় হয় তেতিয়া আমি গম পাওঁ যে এইটো নাই হোৱা। হয় জীৱনটোৰ ওপৰত ডিপেণ্ড কৰোঁ। হয় হয় তাৰপিছত আৰু ধৰক গাহৰিজনী জীৱনৰ ওপৰত চাওঁ। হয় হয় তাৰপিছতে পেটটো চাওঁ, তাৰপিছত এই গাখীৰকেইটা চাওঁ। হয় গাখীৰকেইটা কেনেকুৱা হৈছে হয় এই ওপৰত ডিপেণ্ড কৰোঁ। হয় হয় এনেকৈ চাই লওঁ। হয় তাৰপিছত এনেকৈ চাই লওঁ ইয়াত ভাৰী কিমান আছে। হয় তাৰপিছত এই তলপেটটো লাৰি চাওঁ। হয় এনেকৈ চাই পেলাই জীৱনটো চাওঁ তেতিয়া গম পাই যাওঁ যে ধৰক এই গাভিনী হৈছে নাই। গাভিনী হৈছে নাই। আৰু কিছুসকলে যে আপোনাৰ যিদিনা ছাৰ্ভিচ দিব ছাৰ্ভিচ দিয়া দিনৰ পৰা ধৰি মানে তেওঁলোকে এটা হিচাপ থাকে। হয় হিচাপটো আছে বাৰু। এতিয়া একমাহ হৈছে। একমাহ হৈছে ছাৰ্ভিচ দিয়া। ছাৰ্ভিচ দিয়া একমাহ হৈছে। হয় তাৰপিছতে আৰু 3 মাহৰ ভিতৰত আমি গম পাই যাম। ছাৰ্ভিচ দিনটো আপুনি বেলেগ কৰ্চ কৰিছিল নেকি বাৰু গাহৰিটো? লোকেল হয় আমি এইটোতো মই কিনি আনিছো। হয় 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 এইটো এতিয়া কিনি আনি পেলাই এইটো লোকেলৰ লগত দিছো। লোকেলৰ লগত দিছে হয়। এতিয়া লোকেলৰ লগত ইয়াৰ কি প্ৰডাকশ্যন আহে কেনেকুৱা হয় সময়তে মানে সময়ত গম পোৱা যাব। হয় হয় এতিয়া আপোনাৰ তাত দেখা পালে এইটো কমপ্লিট লোকেলে। আগতে আমি দেখা পাওঁ যে কিছু গাহৰি পালকে গাহৰিবোৰ কি কৰে মানে বাটে বাটে লৈ যায় মানে গাঁৱত ঘূৰাই লৈ ফুৰে। ঠিক তেনেকুৱা এটা আজি মই পৰিস্থিতি দেখা পাইছোঁ যে কেইটামান গাহৰি পোৱালি মই আপোনালোকক দেখাইছোঁ। গাহৰি পোৱালিকেইটা মুকলি মঞ্চত এৰি দিছে, মানে মুকলিকৈ এৰি দিছে। কেনেকৈ গাহৰিকেইটা মানে চৰি আছে মই আপোনালোকক দেখাইছোঁ। আহক এবাৰ চাওঁ সেই গাহৰিকেইটা। গাহৰিকেইটা মই গৈ থাকিলে হয়তো গাহৰিকেইটা দূৰলৈ গুচি যাবগৈ। মই গতিকে লাহে লাহে গৈ আছোঁ। মই আপোনালোকক দেখাইছোঁ সেই গাহৰিকেইটা কি ধুনীয়াকৈ মুকলিকৈ এৰি দিছে। চাওক এবাৰ এই গাহৰিকেইটা। যিমান যি নহওক সকলো পশুৱে সকলো কাৰণে ভয় আছে। গতিকে সিহঁতে এই গাহৰি পোৱালিকেইটা মোক দেখা পাই হয়তো ভয়তে দৌৰিব পাৰে। মই আপোনালোকক দেখাইছোঁ, কেমেৰা অলপ জুম কৰি দেখুৱাইছোঁ। এইকেইটা গাহৰিকেইটা চাওক কি ধুনীয়াকৈ চৰি আছে দেখা পাইছে। এইকেইটা কি ধুনীয়াকৈ সুন্দৰকৈ খাই আছে চাওক এবাৰ আপোনালোকে। এখন পকা কনষ্ট্ৰাকশ্যনত গাহৰি ৰাখিলে যিটো সুবিধা কৰি ৰাখে বা কিমান ধুনীয়াকৈ ৰাখে। আৰু আজি ইয়াত মই দেখা পাইছোঁ যে মুকলিকৈ অপেন ফিল্ডত মানে নামি গাহৰি চৰি ফুৰিছে। চাওক এবাৰ মই দেখাইছোঁ। ইয়াত ঘাঁহ খাই আছে, ঘাঁহ বন খাই আছে গাহৰিকেইটাই। বন্ধুসকল বহু বছৰ মূৰত গাহৰি অপেন মানে মুকলিকৈ কেনেকৈ গাহৰি চৰি ফুৰে মই আজি নিজে দেখা পাইছোঁ। আপোনালোকক মই সেই গাহৰি দৃশ্যটো দেখাইছোঁ। কাৰণ আজি বৰ্তমান দিনত প্ৰত্যেকজন গাহৰি পালকে একোটাকৈ পকা কনষ্ট্ৰাকশ্যন বনাই বা এনেকুৱাকৈ ঘৰ ডাঙৰকৈ বনাই গঁৰাল বনাই সুন্দৰকৈ ৰাখে। কিন্তু মই আজি দেখুৱাই দিম আপোনালোকক গাহৰি কেনেকৈ অপেন ফিল্ডত মানে চৰি ফুৰিছে, মানে মুকলিকৈ গাহৰি কেনেকৈ চৰি ফুৰিছে আৰু কেনেকৈ গাহৰি গঁৰাল বনাই কেনেকৈ গাহৰি প্ৰতিপালন কৰিছে মই আপোনালোকক দেখুৱাই দিম আজি সেই গাহৰি পোৱালিকেইটা। এইকেইটা গাহৰি পোৱালি মই দেখাইছোঁ চাওক। এইকেইটা কচু পালেতো খুব ভালেই পায়, ইহঁতে মানে খুব ভাল পায়। কচু বুলি ক'লেতো গাহৰি খুব ভাল পায়। লোকেল গাহৰি কচু বুলি ক'লে খুব ভাল পায়। গাহৰি পোৱালিকেইটা আছে ইয়াত আছে 3টা, তাত আছে 4, 5, 6, 7, 8, 9টা। যিসকল বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো চাই আছে তেওঁলোকে এতিয়ালৈকে যদি লাইক কৰা নাই এটা লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ ভিতৰত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকে যদি এই ভিডিঅ'টো চাই আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, কিয়নো মই দিয়া ভিডিঅ'বোৰ আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যাব। নটিফিকেশ্যন যোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'বোৰ চাবলৈ পাৰিব।